আজি আমি আমাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত আমাৰ উপস্থিতি শ্ৰীযুত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট শ্ৰীযুত প্ৰেম হাজদা ডাঙৰীয়া, আমাৰ মাজত এক্স প্ৰেচিডেণ্ট এক্সিকিউটিভ ষ্টেট মেম্বাৰ মিষ্টাৰ বিমল মণ্ডল ডাঙৰীয়া, মাইনৰিটি চেলৰ চেয়াৰমেন মহিনুল হক ডাঙৰীয়াৰ, IT চেলৰ চেয়াৰমেন খাইৰুল ইছলাম জামান ডাঙৰীয়াৰ, আৰু আমি প্ৰথমতে আপোনালোকক আজি অষ্টমীৰ শুভেচ্ছা জনাই অহাকালি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৰ্জন মুছাহাৰী ডাঙৰীয়া নমিনেশ্যন তথা মনোনয়ন পত্ৰ দাখিল কৰিব। সেই সূত্ৰে সমগ্ৰ কোকৰাঝাৰ 1 নং লোকসভা সমষ্টিৰ সমূহ ৰাইজ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী, হিতাকাংক্ষী আৰু দলীয় সতীৰ্থলৈ আহ্বান জনাইছোঁ যে আজি আমি কোকৰাঝাৰ জিলাৰ মিডিয়া অধ্যক্ষ হিচাপে তথা দলৰ হৈ যে অহাকালি 2টা বজাত যি মনোনয়ন পত্ৰ দাখিল হ'ব, সেই সূত্ৰে আমাৰ স্বনামধন্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া, লগতে আমাৰ অসম প্ৰভাৰী তথা অল ইণ্ডিয়া জেনেৰেল ছেক্ৰেটাৰী AICC শ্ৰীযুত জিতেন্দ্ৰ সিং জি ডাঙৰীয়া, আমাৰ মাজত আহিব আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হোসেন সিকদাৰ MLA ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত হোৱাৰ কথা শ্ৰীযুত গৌৰৱ গগৈ সাংসদ ডাঙৰীয়া, আৰু বিভিন্ন আমাৰ দলৰ নেতাকৰ্মীসকল। এই ক্ষেত্ৰত আমাৰ দলীয় নীতি নিৰ্দেশনাৰে ব্লক পৰ্যায়লৈ, বুথ পৰ্যায়লৈ, মণ্ডল পৰ্যায়লৈ আমাৰ দলৰ নিৰ্দেশনা দিয়া হৈছে, আৰু এই নিৰ্দেশনাত আমাৰ কোকৰাঝাৰ জিলাৰ চৌৰাং হাইস্কুল খেলপথাৰত সকলোৱে সমবেত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ মনোনয়ন দাখিল কৰাৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয় ৰাওনা হ'ম, আৰু ইয়াত 11:30টাৰ ভিতৰত সকলো কৰ্মী বা আমাক হিতাকাংক্ষী হিচাপে সহযোগ কৰা সকলো সন্মানীয় ব্যক্তিসকলক আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি মিনিমাম 100খন বাইকেৰে আমি দীপলাই বিলৰ ওচৰত আমাৰ যি নেতা AICC APCC সকল আহিব, তেখেতসকলে বাইক ৰেলীৰে আমি স্বাগত কৰি আমাৰ হাতীমাতা চৌৰাং হাইস্কুল পথাৰলৈ অনা হ'ব, আৰু তেখেতসকলক আমি উষ্ম আদৰণিৰে আমাৰ গৰ্জন মুছাহাৰীৰ নমিনেশ্যনত বা মনোনয়ন পত্ৰত তেখেতসকলৰ উপস্থিতিত আমি আমাৰ দলৰ কৰ্মীসকলক উৎসাহিত দিয়াৰ কাৰণে 1 নং লোকসভা সমষ্টিৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে উদ্দেশ্যি ভাষণ দি আমাৰ শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া AICC জেনেৰেল ছেক্ৰেটাৰী, আৰু জাকিৰ হোসেন ৱাৰ্কিং প্ৰেচিডেণ্ট হিচাপে যি সম্বৰ্ধনা আগবঢ়াব, এই ক্ষেত্ৰত সকলোকে নিষ্ঠা আৰু শৃংখলাবদ্ধভাৱে এই সভাত উপস্থিত থাকি আমাক সহযোগ কৰিব। লগতে মই আশা ৰাখিছোঁ আজি প্ৰেছ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া বন্ধুবৰসকললৈ অনুৰোধ জনাইছোঁ, বিভিন্ন জাতি জনগোষ্ঠী তথা আমাৰ যি হিতাকাংক্ষী কংগ্ৰেছক ভাল পোৱা যিসকল ব্যক্তি আছে, তেখেতসকলে যে বহুলভাৱে প্ৰচাৰিত কৰে তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আৰু আশা ৰাখিছোঁ যিসকলে কোনো কাৰণতে ইচ্ছা থাকিলেও যদি আহিব নোৱাৰে, আমি তেখেতসকলৰ আন্তৰিক শুভেচ্ছা
আৰু আমাৰ দলীয় প্ৰাৰ্থী গৰ্জন মছাৰীক আশীৰ্বাদ বা দোৱা মাগি মই আজিৰ এই বক্তব্য ইয়াতে মাৰি সকলোকে মই ধন্যবাদ জনাই মোৰ বক্তব্য তথা আজি প্ৰেছ ব্যক্তিগুলি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।